নমস্কাৰ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত বিআৰ নিউজে এটি সংবাদ উপস্থাপন কৰিবলৈ ওলাইছো। অথ আধাৰ কাৰ্ড বিড়ম্বনা। ৰাজ্যত এফালে কৰোনা মহামাৰীৰ গণসংক্ৰমণ, আনফালে এই মহামাৰীৰ প্ৰতি যেন কেৰেপ নাই একাংশৰে। বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমান্তৰালকৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰাৰ অঞ্চলটোৰ একাংশই আধাৰ কাৰ্ডৰ বাবে ভিৰ কৰিছে কেন্দ্ৰত। ইয়াৰ কোঠাকুঠিৰ এটি আধাৰ কাৰ্ড কেন্দ্ৰত দেখা গ'ল হেতা অপৰা। নাই কোনো সামাজিক দূৰত্ব, লাগে মাথো আধাৰ কাৰ্ড। বেছি সংখ্যকৰেই নাই মাস্ক, তথাপিও যেন আধাৰ কাৰ্ড লাগে। উল্লেখযোগ্য যে এই কেন্দ্ৰটোৰ কৰ্মচাৰীও মাস্ক পৰিহিত কৰা দেখা নগ'ল। ৰাতিপুৱা ইয়াত বহুত ভিৰ হয়, পাৰিলে দৰ্জা ভাঙি আহে।